সত্য যিসকল ছোৱালীয়ে চুটি কাপোৰ পিন্ধে তেখেতসকললৈ এজন দেউতাকৰ বিশেষ অনুৰোধ দেউতাকে জীয়েকৰ জন্মদিনত আইফোন এটা উপহাৰ দিলে জীয়েক বহুত আনন্দিত হ'ল দ্বিতীয় দিনা দেউতাক বেটি তুমি আইফোন পোৱাৰ পাছত প্ৰথমে কি কৰিলা প্ৰথমে স্ক্ৰীন গাৰ্ড লগালো আৰু তাৰ পাছত ফোনৰ কভাৰ অৰ্ডাৰ কৰিলো দেউতাক তোমাক তেনে কৰিবলৈ কোনোবাই বাধ্য কৰাইছিল নেকি নহয় দেউতা মই নিজেই লগাইছো দেউতাক যদি তুমি সেইবোৰ লগোৱা আইফোন কোম্পানীক অপমান কৰা নহবনে নহয় দেউতা কোম্পানীৰ ফালৰ পৰাও লগাবলৈ কয় দেউতাক তেন্তে আইফোন দেখিবলৈ শুৱনি নহয় সেইবাবে কভাৰ লগাবলৈ কয় নহয় দেউতা আইফোন দেখিবলৈ বহুত ধুনীয়া হয় দেউতাক যদি কভাৰ লগাই দিয়া দেখিবলৈ অশুৱনি নহবনে নহয় দেউতা কভাৰ লগোৱাৰ পাছত আইফোন দেখিবলৈ আৰু ধুনীয়া হয় দেউতাকে মৰমীয়াল দৃষ্টিৰে জীয়েকৰ ফালে চালে আৰু ক'লে বেটি আইফোনতকৈও বেছি মূল্যৱান আৰু সুন্দৰ হয় তোমাৰ দেহাটি আৰু আমাৰ ইজ্জত হয় তুমি যদি তোমাৰ দেহাটিৰ অংগসমূহো কাপোৰ দি ঢাকি ৰখা তেন্তে তুমি দেখিবলৈ আৰু শুৱনি হবা দেউতাকৰ কথাষাৰিৰ উত্তৰ নাছিল জীয়েকৰ মুখত কেৱল স্নেহভৰা দুচকুৰে দুটোপাল চকুলো বাগৰি আহিল তাই সন্মানীয় বাইদেউ ভণ্টিসকল আপোনালোকক অনুৰোধ জনাও আমাৰ জাতীয় সংস্কৃতি ৰক্ষা কৰি পোছাক পৰিধান কৰিব তেতিয়া আপোনাৰ সৌন্দৰ্য আৰু বৃদ্ধি পাব আপোনালোকে পেজ লাইক কৰক নকৰক সেইটো প্ৰয়োজন নাই কিন্তু অনুৰোধ জনাও আপোনাক এটা শ্বেয়াৰ কৰক কোনোবা গ্ৰুপত কি ঠিক এই কাহিনীৰ পৰা যদি কোনোবা ভণ্টি বাইদেৱে নিজৰ দায়িত্ব বুজি পায় আৰু তেখেত যদি আমাৰ ঘৰৰে হয় ধন্যবাদ